गेस सिलिन्डार होनो फैनाय सासे लम्पटआ सासे आइजोखौ न'खराव रावबो गैयैनि खाबुखौ लाना जिनाहारि खालामनो नाजानाय जाथाय। आथिखालाव जिनाहारि जाथायनि गले गले जाफ्लेबाय थानायखौ नोजोर होना आइजो माहारिया जेरावबो रैखाथि गैयै बायदि जाना फैदों। बे खेबाव बे जाथाय चिरां जिल्लानि बिजनी पुलिस थाना ओनसोलनि सिङाव थानाय मोनसे गामियाव जायो, जेराव मजारफ आली मुंनि सासे सुबुङा गेस सिलिन्डार होनो फैनायाव रावबो गैयैनि खाबुखौ लाना जिनाहारि खालामनो नाजानायाव न'खर साखाथिनि रायजोफोरजों हमजायो। अजद बायदिब्ला गसाइगावनि उरियापारानि मजारफ आलीया इ-रिक्साजों गंसे न'आव गेस सिलिन्डार होनो फैनानै न'आव हारसिं थानायनि खाबु लाना आइजोखौ जिनाहारि खालामनो नाजादोंमोन। न' सिङाव हाबनानै गोख्रोङै जिनाहारि खालामनो नाजानायजों लोगोसे आइजोखौ देहायारिबो गाग्लोबो। आइजोआ गोबारै होस्रिखावनायखौ नसुंसेनि सुबुंफोरा खोनानो मोनना बायजोआव ओंखारबोयो आरो जाथायथिलियाव लम्पट मजारफखौ हमनो मोनना खानानै पुलिसनो खौरां हरो। पुलिसा जाथाय जायगायाव सहैयो आरो मजारफखौ बिजनी पुलिस थानासिम लाबोयो। बे बिथिङाव न'खरा सोरखारनिफ्राय थार बिजिरनायजों लोगोसे दायनिगिरिखौ गोख्रों साजा होनो दाबि दैखांदों। তাৰমানে গেছ দিবা আহিছিল, মোৰ গেছ চেছ পাইছে, গেছৰ কাৰণে মানে বেলেগ দোকানীয়ে মানে ফোন কৰি দিয়া হৈছে, মোৰ হাজবেণ্ডে গৈছে তাতে, এইবাৰ তাই বেলেগক পঠাই দিছে পিলপিলি ড্ৰাইভাৰ এটা, তাই গেছটো দিবা আহি তাৰমানে তাই মোৰ লগত এনেকুৱা কৰিছে। চেষ্টা কৰিছিল নেকি? মানে কিবা কৰিব চেষ্টা কৰিছিল কিন্তু পাৰা নাছিল, সেইটোৱে। মই অলপ আঘাত হৈছোঁ, হাতত আৰু বুকত, ওঠত, সেইখিনি। কিমান মান সময়ৰ ঘটনা? মোটামুটি 12টা মানৰ হ'ব। ঘৰত কোনো নাছিল নেকি? ঘৰত কোনো নাছিল, মানে ঘৰত কোনো নথকা সুযোগ লৈয়ে তাই সেইটো কাম কৰিছিল। আজি ঠিক 12টামান বজাত মই কামত আছিলোঁ, কামত যাওঁতে তাৰমানে ঘৰত গেছ শেষ হৈছে। শেষ হোৱাৰ পিছতে তাৰমানে মই দোকানী এটা ক'লোঁ, বোলে ই-ৰিক্সাত এটা গেছ পঠাই দিবি। মই পইচা পাতি দি কেনে ক্লিয়াৰ দি মই আকৌ কামত গৈছোঁ, ওচৰতে কাম কৰি আছিলোঁ। তাৰপিছত কি হ'ল, সি এটা মুছলিম ল'ৰাক ই-ৰিক্সাৰে পঠাই দিছে গেছটো দিওঁতে মোৰ মাইকী অকলে আছিল আৰু মোৰ সৰু ল'ৰাটো আছিল, মোটামুটি 8 বছৰ বয়সমান হ'ব। তাৰপিছত কোনো নথকা সুযোগ লৈ সেই ড্ৰাইভাৰজনে মোৰ মাইকীটোক অপচেষ্টা কৰিছিল, তাৰমানে বেয়া বিহেভ কৰিছিল আৰু ক'ৰবাত আঘাত কৰিছে। তাৰপিছত তাৰমানে এইটো তাৰমানে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে চৰকাৰে, আমাৰ অসম চৰকাৰে যাতে ইয়াৰ উচিত শাস্তি দিয়ে আৰু আমি যাতে ন্যায় পাওঁ আৰু কি, তাকে কামনা কৰিছোঁ, মিনতি কৰিছোঁ চৰকাৰৰ ওচৰত। মজাৰফ আলী, বেছি দূৰত ঘৰ নহয়, ওচৰতে। কেছ দিয়া হৈছে অলৰেডি, প্ৰশাসনৰ মানুহ আহি লৈ গৈছে মানুহজনক, যাতে চৰকাৰে এইখিনি সহায় কৰে আৰু কি। মানুহজন মানে ঘৰৰ ভিতৰত সোমাই গৈছে আৰু সিহঁতে মুছলিম সম্প্ৰদায়ৰ মানুহ, আমাৰ ধৰক আমি হিন্দু সম্প্ৰদায়ৰ মানুহ, আমাৰ ঘৰত সোমাবই নালাগে, সোমাব দিবই নালাগে, আৰু যিটো পাকঘৰ হয় সেইটো ৰান্ধনি ঘৰ হয়। তথাপি সি জোৰ জবস্তি পিছফালৰ পৰা গৈ কিনে মোৰ মাইকীটোক মানে মুখত সোপা দি ধৰিছে আৰু কি।